আজি 1 জানুৱাৰী হেপী নিউ ইয়াৰ হ'বকে আৰু লগতে আজি 1 জানুৱাৰী খানাৰ লিষ্ট এখন বনাই আছে কি দিছে আলু 2 কেজি পিয়াজ আধা কেজি 1 কেজি কমা নকবা নাই বহালে নি 1 কেজি হ'ল তাৰপিছত নহৰু হালধি দিম কবল মাই মিঠাতেল মিঠাতেল 5 লিটাৰ হ'ব না এই যে আমাৰ কি আছিলে খানা খোৱা মানুহকেইটা বিশেষকৈ চাব লাগে এইকেইটা এইফালে এইয়া চব বহি আছে একদম পুৰা পিকনিকৰ আৰু এজন থাকিলে এইজনো আছে পিকনিকৰ আগৰবাৰ ৰান্ধনি কৰিছিলে নহয় বাৰ্থডে নাহে বুলিও ৰান্ধনি এতিয়া পাল্টা কৰিব চাগে এক মাথা মাৰি আছে দেই এইকেইজনে এই জলকীয়া বা ধৰি চব ধুনীয়া ধুনীয়া লিষ্ট বনাই আছে এইটো আজি খানা বুলি ব্ৰইলাৰ এইটো ন 4 কেজি চাওঁ ব্ৰইলাৰটো আজি বজাৰ হৈছে আৰু অলপ কৰিবলৈ আছে ইয়াৰ ভিতৰত চব আছে মেলাখন সব মিক্সিং একদম এইটো বা সিটো এতিয়া আৰু বস্তু আনিবলৈ বাকী আছে চবে আকৌ মিটিংখন পাতিবলগীয়া আছে পইচা শ্বৰ্ট মাৰি গৈছে আকৌ পইচা উঠাব লাগিব নতুনকৈ এইজনে নাপায় নতুন বছৰ অঁ নমস্কাৰ দেই হেপী নিউ ইয়াৰ এইজন MLA ছাৰ হয় MLA আকৌ 2টা আছে বুজি পাই নহয় মুভিটো চাইছে চবে MLA 2টা আছে তুমি যোনবিলাক পইচা গম পোৱাই এতিয়া খানা পাচলি কাটিং হৈ আছে ন পাচলি চব আয়ল আলু কাটি লৈ এইফালে মটৰটো কি হ'ব চাকনা ন চাকনা গাজৰ বিলাহী আৰু ধনিয়া তাৰপিছতে হেৰি এই নহৰুপাত এনেকৈ এইটো হেৰি হ'ব জলকীয়া ন আৰু বন্ধাকবি সেইফালে বক্স আনিবলৈ ভিতৰৰ পৰা এইফালে কাৰেণ্টৰ বৰ্ড ফিটিং কৰিছে আৰু কিমান দেৰি বক্স বাহিৰলৈ আহিব কেতিয়া আহিব ন বৰ্তমান শাক পাচলি কাটি মাংস কাটি চব ৰেডি বৰ্তমান আমাৰ ভাত হৈ গ'ল এয়া ভাতটো হৈ গ'ল এইফালে দালিটো আৰু লাহে লাহে হ'বগৈ আৰু দালিটো হ'বগৈ তাৰপিছত মাংস আছে বনাবলৈ এইবোৰ চব্জি আলু এইবোৰ বনাবলৈ আছে এইবোৰ জলকীয়া আছে এয়া আমাৰ ৰান্ধনীয়ে কেৰাহী পাতিলে ভাত হৈ গ'লে মানে বেছি টাইম নলাগে ৰান্ধনি মাংস হৈছেগৈ নাই কিছু অৱস্থা আছে ন দালিটো হ'বগৈ ন হৈছেগৈ ন দালিটো বহুত আগৰ পৰা বনোৱা আছিলে দালিটোহে লেট হৈছে ন এইবোৰ চব হৈ আছে এইটো একদম চাটনি লাগে একদম ৰেডি এইটো তেনেকৈ হেৰি কৰিবলৈ আছেই সব বাকী আছে প্ৰায় এয়া আমাৰ দৰ্শক বহি আছে পুৰা এইফালে ফটো হেৰি লাগি আছে এতিয়া চব বহি আৰু কেইজনমান আহি ইফালে আছে চব আহি আছে লাহে লাহে এইটো মাংস এইটো কি চাটনি চালাড মজা এই চব কলিতা বনাইছে দেই আমাৰ ৰান্ধনি একদম হেৰি দিব লাগিব এইজন ৰান্ধনি একদম ৰান্ধনি নাম ল'ব লাগিব ন ৰান্ধনি হয় নে এইফালে মজা খাব লাগে পানী বটল লৈ লৈ আৰু
অঁ এইটো জলকীয়া ভাজিটো আহিবলৈ আছেই এইটো জলকীয়া ভাজি আৰু ভয় খাইছে ইউটিউবত দিবগে নকৰিবা একো নাই আমাৰ বিপুল এতিয়া একো বেলেগ বস্তু নহয় না লাষ্ট ফিনিচিং আৰু একেবাৰে খানা চানা খাই শেষ আৰু হয় নাই এয়া আমাৰ ছিংগাৰ আহিছে সেইজন হেল্ল' নমস্কাৰ মই আজি আপোনালোকৰ আগত গান গাবলৈ আহিছোঁ গাম খন্দ ঘটন হওক